ধুবুৰী জিলাৰ জামাদাৰহাট সমবায় সমিতিৰ অন্তৰ্গত একাংশ সুলভ মূল্যৰ দোকানীয়ে চৰকাৰী আঁচনিৰ চাউল বিতৰণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ সমবায়খনৰ চেয়াৰমেন ছাদ্দাম হুছেইনৰ। অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্ভুক্ত অগ্ৰাধিকাৰপ্ৰাপ্ত দৰিদ্ৰ পৰিয়ালৰ সদস্যৰ প্ৰতি 5 কিলোগ্ৰাম চাউলৰ বিপৰীতে 4 কেজি 500 গ্ৰাম চাউল বিতৰণ কৰে জামাদাৰহাট সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ দোকানীসকলে। চৰকাৰী নিৰ্দেশনাক ভৰিৰে মোহাৰি একাংশ সুলভ মূল্যৰ দোকানী আৰম্ভ কৰিছে এই দুৰ্নীতি। দুখীয়া দৰিদ্ৰ পৰিয়ালক উপযুক্ত প্ৰাপ্যৰ পৰা বঞ্চিত কৰি প্ৰতি মাহত হাজাৰ হাজাৰ কুইণ্টেল এই বগা চাউল এটা দুষ্ট চক্ৰই অবৈধভাৱে মেঘালয়লৈ সৰবৰাহ কৰে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বৰপেটা নিউজ। চাউল পায় না? পায় কিমানখিনি? 4.5 কেজি। কিন্তু সমবায় সমিতিৰ পৰা বোলে আপোনাৰ 5 কেজি কে এলাৰ্ট আছে। সেইটো আমি শুনা পাওঁ যেন 5 কেজি করে বলে দেয়, আমার তো 4.5 কেজি পাই। এই কোনো ডিলিয়ারে কয় যে এইটো মাহত চালিয়ে আহা নাই, ফিঙ্গার মারা নাই, চাউল কোরপরা দিম আমি। হাট সমবায়ের পৰা আমি 5 কেজি করে বলে চাউল বলে দেয় চেয়ারম্যানে, কিন্তু আমি না পাও 4.5 কেজি করে দেয়। কোনবা 5 কেজি চাউল দিয়ে কিন্তু আমি না পাও, আমি 4.5 কেজি পাও। প্রতি মাহে চাল পাই না? প্রতি মাহে পাও কিন্তু 4.5 কেজি পাও। কি দাবি জানাবো? আমার এটাই দাবি, একটু 5 কেজি সমবায়ের পৰা দিয়ে আছে, 5 কেজি পাব লাগে। হ্যাঁ 5 কেজি। আজি আপোনালোকক মাতাৰ এটাই কাৰণ, আমাৰ জামাদাৰহাট সমবায় সমিতিত যেতিয়া আমি ইলেকশ্যন কৰিছিলোঁ তেতিয়াৰ পৰা আমাৰ এটা মানে আশা আছিল যে আমি প্ৰত্যেকটো ৰাইজক 4.5 কেজিৰ জাগাত 5 কেজিকৈ চাউল বিলাম। আৰু সেইটো আমি বহুতবাৰ চেষ্টা কৰিছোঁ। চেষ্টা কৰাৰ পিছত 1 মাহ 2 মাহ দিছোঁ, কিন্তু টেকফুলি আমাক কিছুমান দালাল আছে, সেই দালালবিলাকে সমবায় সমিতিখন এই আমাৰ ছাপ্লাই ব্ৰাঞ্চত কমপ্লেইন কৰি মানে কিবা কিবি প্ৰেছাৰ ভয় দেখুৱাই সিহঁতে মানে টেক কৰি দিয়ে। কিন্তু এইবেলি আমাৰ কিছু সমবায় সমিতিত হৈছিল, সেইটো আমি যেতিয়া আকৌ চেয়াৰত বহিলোঁ, চেয়াৰত বহাৰ পিছত আমি আগষ্ট মাহৰ পৰা চেয়াৰত বহাৰ পিছত আমি 5 কেজিকৈ ফুল এলটমেণ্ট দিছোঁ। আমাৰ এজেণ্টবিলাকে আমাৰ এইটো ছিগনেচাৰ কৰি লৈ যায়, আমাৰ খাতাবিলাকত ছিগনেচাৰ কৰি লৈ যায়। এইবিলাক সব আমাৰ ইয়াত আছে, খাতাবিলাক আছে, ডকুমেণ্টছবিলাক আছে। কিন্তু থকা সত্ত্বেও সিহঁতে 5 কেজি লৈ যোৱাৰ সত্ত্বেও কিন্তু গ্ৰাহকসকলক 4.5 কেজিকৈ চাউল বিতৰণ কৰি আছে। যেতিয়া আমি উক্ত ঘটনাটো মানে আমি তদন্ত কৰি চালোঁ, তেতিয়া আমি এজেণ্টৰ লগত যোগাযোগ কৰিলোঁ যে আপোনালোকে 4.5 কেজিকৈ চাউল কিয় দি আছে? আপোনালোকে এইটো গৰীব মানুহৰ চাউল, এইবিলাক চাউল আপুনি 5 কেজিকৈ দিয়ক, কাৰণ গৰীব মানুহৰ চাউল খাই কোনো মানে ধনী হ'ব নোৱাৰে। কাৰণ আমাৰ যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈ আছে, মুখ্যমন্ত্ৰী মহোদয়ে আমালোকক কমিশ্যন দি আছে, এজেণ্টক 180 টকা কৰি দি আছে, তথাপিও সিহঁতে 4.5 কেজি চাউল ইয়াৰ পৰা লৈ বিক্ৰী কৰে মেঘালয়ত। সেইটো আমি যেতিয়া ধৰিলোঁ, তেতিয়া সিহঁতে 4-5জন মান ডিলাৰ আছে, সেই ডিলাৰবিলাকে এজেণ্টক ICDS যেতিয়া মেডেটৰী টেগ আছিল, তেতিয়া ICDSৰ বিলৰ কথা কৈ সিহঁতে তাৰ পৰা ছিগনেচাৰ লয়। আৰু যেতিয়া আমি জানিব পাৰিলোঁ, তেতিয়া এজেণ্টক মাতিলোঁ, ভুল বুজাই, তেতিয়া এজেণ্টক মাতাৰ পিছত সিহঁতে উইথড্ৰল কৰি দিলে। সেইটো আমি অলৰেডি ছাপ্লাই অফিচত জমা কৰি দিছোঁ। কিন্তু সিহঁতে তাৰ আগত ছাপ্লাই অফিচত আমালোকৰ এগেইনষ্টত 4-5জন ডিলাৰ আছে, সিহঁতৰ কাষ্টডিত সমবায়খন ল'ব লাগে। মানে ইয়াত বহুত গাড়ীৱালা আছে, ট্ৰাক্টৰৱালা আছে, বহুত লেবাৰ আছে, সিহঁতক সেইবিলাক মাৰি সিহঁতে ডাইৰেক্ট বিজনেছটো কৰিব লাগে, সিহঁতৰ সমবায় নালাগে। আৰু তেনেকুৱা মানে সিহঁতৰ মেণ্টেলিটিটো। তো এতিয়া আমি কথা হ'ল, আমাৰ বডিয়ে টোটেল আমি আগষ্ট মাহৰ পৰা আৰু আগলৈকে যেতিয়া আছিলোঁ, আমি 5 কেজিকৈ ফুল এলটমেণ্ট দি আছোঁ, আৰু সিহঁতে 4.5 কেজি বিলাইছে। সেইটো বন্ধ হ'ব লাগে, সেইটো বন্ধ কৰিব লাগে। আমি কিন্তু এইটো তদন্ত কৰি পাইছোঁ অলৰেডি। ইয়াতে বহুত ৰাইজ আছে, আপোনালোকে তাৰ পৰা শুনিব পাৰিব কিমানকৈ চাউল দিয়ে। কিন্তু আমাৰ এটাই আবেদন, আপোনালোকৰ জৰিয়তে মোৰ এটাই আবেদন, যাতে এই সমবায়ৰ পৰা 5 কেজি চাউল পাব্লিকে ডাইৰেক্ট পায়, এজেণ্টসকলৰ পৰা ডাইৰেক্ট পায়।